খুব আনন্দিত, খুব খুশি, কাৰণ আমাৰ সন্মানীয় আমাৰ MLA ছাৰ ৰঘুৰাম নাৰ্জাৰী তেখেতে আজি আমাৰ আফলাগাঁও মহা সমষ্টিত হাইস্কুলত 4.5 কোটি টকা স্কিম চেংচন কৰি দিছে বা আজি এনাউন্স কৰি দিছে। আৰু লগত আমাৰ অসমৰ এডুকেশ্যন মিনিষ্টাৰ পেগু ৰমেশ পেগু ডাঙৰলৈ মই ধন্যবাদ যাচিছোঁ, যাতে ভৱিষ্যতলৈ আমাৰ লগত তেনেকুৱা আমাৰ MLA ছাৰৰ লগত যোগাযোগ কৰি আকৌ আৰু বহুত অনুষ্ঠান তেনেকুৱা নিৰ্মাণ কৰে, সেইটো মই অনুৰোধ কৰিছোঁ। আৰু মই কোটি কোটি ধন্যবাদ যাচিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰলৈ। দিছে আমাৰ স্কুলত, তো বহুত ভাল লাগিছে। আৰু ছাৰে যে কথা দিছে সম্প্ৰতি বজন উইগত যে ছাৰে কণ্ট্ৰিবিউট কৰিছে গোটেইকেইটা এক্সপেণ্ডিচাৰ, আৰু আজি বহুত ইয়াতে বহুত ধুনীয়াকৈ হৈ গ'ল। আৰু ছাৰে লাষ্টতে আমাক এটা কথা দিছে যে আমাৰ এই স্কুলত বহুত দিনৰ পৰাই এটা মানে শ্বৰ্টেজ হৈ আছিলে ৰুমৰ কাৰণে, স্কুল বিল্ডিঙৰ কাৰণে। এইটো ছাৰে কথা দিছে, এইটো বহুত ভাল লাগিছে আমাৰ কাৰণে, এইটো বহুত বেনিফিচিয়েল হৈ যাব আৰু এইখন বিদ্যালয়তে ছাৰে নিজেই লিখা পঢ়া কৰিছিল, মানে ছাৰক এই ক্ষেত্ৰত কি ক'ব যে এইখন বিদ্যালয় যিটো ছাৰৰে? ছাৰ মইতো আগত ছাৰ যেতিয়া পঢ়িছিলোঁ তেতিয়া মই এই সময়ত মই একদম সৰু আছিলোঁ, তথাপি ছাৰৰ কথাটো মই আমাৰ চেনিয়ৰ টিচাৰসকলৰ পৰা শুনিছিলোঁ ইয়াত পঢ়িছে বুলি। যেতিয়া ছাৰ আহিছে আজি ছাৰৰ মুখৰ পৰা আমি শুনিব পাইছোঁ আৰু বহুত ভাল লাগিছে। আৰু ছাৰ কৈ দিছে এই ঠাইত এটা ৰুম আছে এতিয়াও, এই স্কুলত এই ক্লাছ 7 ৰুম আছিল বুলি ছাৰে জনাইছে। আৰু ছাৰ যে ইয়াৰ পৰা পঢ়ি আজি ইমান ডাঙৰ মানুহ হৈ গ'ল, এইটো আমাৰ স্কুলৰ কাৰণে এটা গৌৰৱৰ কথা, বহুত ভাল লাগিছে আৰু।